নমস্কাৰ হিমাংশু অসম ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ভাওনা আছিল আপোনাৰ গোলাঘাট জেনেৰেল ফিল্ডত। নাট আছিল নিসিংহ মুৰাৰী। মই দেৱতাৰ চৰিত্ৰ এটা কৰিছিলোঁ বাৰু। ভাওনাখনত মানে বহুত ভাল লাগিলে কৰি পিনি। চাই থাকিব ভিডিঅ'বোৰ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ। এয়া মই বিদ্যুৎ ৰেডি হ'ল। বিদ্যুৎ আজি এইকেইদিন এই ল'ৰাটোৰ লগত ভাওনা কৰি আছোঁ, কম্পিটিশ্যনো কৰিলোঁ, যথেষ্ট ভাল ভাওনা কৰে। এতিয়া আজি আমাৰ নিসিংহমুৰি হ'ল, ষ্টাৰ্টো হ'ব হ'ল। বাকী সকলো ভিডিঅ' ইয়াৰ পেজটোৰ জৰিয়তে পাই থাকিব। ইয়াৰ পেজটো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বিমানটা ইনস্পায়াৰ মানে ইউটিউব চেনেল এটা আছে, তাতো যাব এইটো। ইয়াৰ চব ইউটিউব চেনেলটো ছাপোৰ্ট কৰিব, সকলো কৰিব। আৰু বিদ্যুতে পাৰ্টি খাবলৈ আছে বেষ্ট নাৱৰ লখিমপুৰৰ। কেতিয়া খবা তাকে ভগৱানে দিছে খুৱাম দেওবাৰ দিন তাত। নিশ্চয়, থেংক ইউ দেই। ৰিদীপ দা আছে। ৰিদীপ দা আজি কি কৰিছে? আজি এওঁলোকৰ ভাওনা কৰিব আহিলোঁ। আজি সিহঁতক যাম তাকে তেনেকুৱা নাজানো, ঠাণ্ডাও বহুত পৰিছে। এতিয়া ৰাইজৰ সমাগমটো ভালে হৈছে বাৰু। ঠিকে আছে, আজি ওলাম আৰু। যোৱাকালি আপুনি ইয়াতে কংস কৰিছিল ন? কংস কৰিছিলে কালি, বৰ ধুনীয়া কৰিলে ৰিদীপ দাই। ঠিক আছে ৰিদীপ দা। এই আমাৰ মেইন মানুহ বিবেক দা আছে। বিবেক দা হয়, আজি কি কৰিবা? আজি জয় জয় ন? তাৰপিছত ইন্দ্ৰ। তাৰপিছত ইন্দ্ৰ ডাবুল পাৰ্ট। ৱাহ ৱাহ, ডাবুল পাৰ্ট দিছে। ৱাহ ৱাহ, ঠিকে আছে। ঠিক আছে, ভাল লাগিলে দিয়া। অ'কে। সৃষ্টিকৰ বিৰেঞ্চি মই কৰি দিয়া। এই আমাৰ ব্ৰহ্মদেৱ কেনেকুৱা, ভাল? ঠিক আছে ৰাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।